হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালেই। মোৰো ভালেই খবৰ। মোক দেখি গমেই পাইছে মই পূৰা ৰেডি হৈ আছোঁ ঘৰৰ ফালে যাবলৈ। মই কলৈনো যাওঁ চাবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। ফাইনেলি আহি পালোঁ আমি সাৰপ্ৰাইজ লোকেশ্যন। কেনেকুৱা লাগিছে গাইজ? হেল্ল'। আজি আমি ফুৰিব আহিছো, ইমান দিনৰ মই লগ পাইছো। কেনেকুৱা লাগিছে? ভাল লাগিছে। চেনেলটো নতুন হয় যদি সাবস্ক্ৰাইব কৰি দিব। কাশ্মীৰী কেনেকুৱা লাগিছে কোৱা? ভালে লাগিছে, নেদেখা ঠাই দেখিছো। ভাল লাগিছে। অৰ্চনা কোৱা? হাই, কেনেকুৱা লাগিছে আহি? আজি বহুত ভাল লাগিছে। কিমান দিনৰ মূৰত লগ পাইছো? বহুত। কাশ্মীৰী কওঁ, কিমান দিনৰ মূৰত লগ পাইছো? বহুত দিনৰ মূৰত লগ পাইছো, ভালে লাগিছে গোটেইবিলাকক একেলগে লগ পাই। হয় নেকি? আৰু চেনেলটো নতুন আছে, সাবস্ক্ৰাইব কৰি দিব। লাইক সাবস্ক্ৰাইব কৰি দিবলৈ কওঁ। মই সাবস্ক্ৰাইব নকৰো দেই। ডেইজি কোৱা কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে ইমান দিনৰ মূৰত লগ পাই। সাবস্ক্ৰাইব কৰি দিবলৈ কোৱা। সাবস্ক্ৰাইব কৰি দিব। হাই, ইমান দিনৰ মূৰত লগ পাই বহুত ভাল লাগিছে। আৰু তাইক লাইক আৰু সাবস্ক্ৰাইব কৰি দিব চবে। থেংক ইউ। কি কৈছে ই? মই কোৱা নাই না, মই কোৱা নাই না। গাৰ্লফ্ৰেণ্ড আৰু মাকৰ বাহিৰে বোলে কাপোৰ কৈ দিছে। এবাৰ কৈ দে কিহৰ কাৰণে পাৰ্টিটো দিছ? কৈ দে। পাৰ্টি কোনাই কইনাই বিয়া পায় পাৰ্টি। তই কি চাকৰি কৰি দিছে? কিবা কৰি আছ নে ক? মই একদিন এড কৰিছো মাষ্টাৰ। কিহৰ? এলপি স্কুলত কৰি আছ? ভিডিঅ' কৰি আছো হা। এই হেৰি দপতাৰ তাতে নেকি? ঠিকেই আছে দে। আমাকো কিবা পালে জনাবি। পম্পী স্কুল কৰি আছে না? অৰ্চনাই কি বস্তু? স্কুল যে গৈ আছিলি, গৈ আছা? পম্পী নাম্বাৰটো দি। কি স্কুল? 76। কাশ্মীৰী কি কৰি আছা ঘৰত? মই ফিজিক্সে কৰি আছো কলেজত। হয় নেকি? মজা। গৈ আছো। গৈ আছা? গৈ ইনে দুটাহে নাহিল, মনিকা আৰু মজা। তাকেতো আহিল। এয়া চাওক আমাৰ ফ্ৰেণ্ডছবোৰৰ মাজত আলোচনা বিলোচনা চলি আছে, চাওক। বহুত দিনৰ মূৰত ফ্ৰেণ্ডবোৰ লগ পালোঁ। লগ পাইছে ইমান ভাল লাগিল নহয়, সঁচাকৈ বন্ধুত্বৰ মাজৰ সম্পৰ্কবোৰ সদায় যেন এনেকৈয়ে থাকে। বহুত বেছিয়ে ভাল লাগিল আজি।
এয়া আমাৰ খানা ৰেডি হৈছে। কেনেকুৱা লাগিছে চিংকি? নৱদ্বীপ কেনেকুৱা হৈছে খানা? কংকন ফেণ্টাষ্টিক। ডেজি কাশ্মীৰী মুখখন উলিয়াই দিয়া। ভাল হৈছে। ফাইনেলি আমাৰ খাই বৈ হৈ গ'ল। আমি সকলোৱে খালোঁ, বহুত এনজয় কৰিলোঁ, সঁচাকৈ বহুত বেছিয়ে ভাল লাগিল। এতিয়া অলপ ফটো চটো উঠোঁ আৰু ঘৰা-ঘৰি চাই থাকিব দেই আপোনালোকে মোৰ ভিডিঅ'টো। দিয়া কোৱা। খালো, পেট ফুল, এতিয়া যাওঁ আৰু টোপনি লাগিছে। বাই বাই। ফাইনেলি আমি যাব ওলালোঁ আৰু বহু দিনৰ মূৰত লগ পোৱা বন্ধু বান্ধৱীবোৰ আকৌ এৰি হ'ম আজি। আমি আচলতে আহিছোঁ সোণাপুৰ ব্ৰহ্মপুত্ৰ ৰিজৰ্ট। আপোনালোকেও আহিব পাৰে, বৰ ধুনীয়া প্লেচ। চাওকচোন আপোনালোকে, ইমান ধুনীয়া, আপোনালোকেও আহিব। ফ্ৰেণ্ডছ, আকৌ আহিছোঁ আমি স্প্ৰিং ভেলীলৈ। ব্ৰহ্মপুত্ৰ ৰিজৰ্টৰ পৰা ওলালোঁ, এইবাৰ সোমাইছোঁ স্প্ৰিং ভেলী। চাওকচোন ইমান ধুনীয়া লোকেশ্যনটো, চাওক ইমান ধুনীয়া সঁচাকৈ দেই। ব্ৰহ্মপুত্ৰ ৰিজৰ্টৰ ওচৰতে আছে স্প্ৰিং ভেলী, আপোনালোকে আহিব পাৰে, বৰ ধুনীয়া লোকেশ্যন। এতিয়া আমি গৈ থাকোঁ, এতিয়া আমি ঘৰলৈ যাওঁ। বাই বাই বাই। আকৌ লগ পাম। ফাইনেলি মই ঘৰ আহি পালোঁ। সঁচাকৈ আজি বহুত বেছি এনজয় কৰিলোঁ ফ্ৰেণ্ডছবোৰৰ লগত, বহুত ধুনীয়াকৈ আজি সময়বোৰ পাৰ কৰি আহিলোঁ, বহুত বেছি ভাল লাগিছে। তো ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে মোৰ ভিডিঅ'টো চাই, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। যদি মোৰ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ পাব বিচাৰে, তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। বাই বাই।